মই আজি আহিছোঁ এটা নতুন অসমীয়া বিহুসুৰীয়া গীতৰ দৃশ্যগ্ৰহণ চলি আছে আৰু যিটো গীত ৰচনা কৰিছে বাদল মুনিয়ে আৰু এই গীতটোৰ কণ্ঠদান কৰিছে জুচিকা মুনিয়ে। ইয়াৰ দৃশ্যগ্ৰহণ হৈ আছে। ইয়াত আছে মোৰ বন্ধু বুলি ক'ব লাগিব। এই এডিশ্যন দেউৰী আছে। আপুনি কি চৰিত্ৰত অভিনয় কৰিছে বাৰু ইয়াতে? মই আমাৰ অৰুণাৰ লগত অকণমান ফূৰ্তি ধেমালি মানে মাছ চুৰ কৰি লৈ আহা, হাঁহ চুৰ কৰি লৈ আহা, তেনেকুৱা এটা দৃশ্যত আমি কৰিছোঁ। ভাল লাগিছে অৰুণাৰ লগত কাম কৰি। গানটো কোৰিঅগ্ৰাফ কৰিছে মোৰ এইজন ভাইটিয়ে। কি ক'বা গানটো বিখ্যাত ইন্দি? নমস্কাৰ। এই গানটো জুচিকা মুনিয়ে খুব সুন্দৰভাৱে গাইছে। আমাৰ মাজত এই গানটোত আছে জনপ্ৰিয় অভিনেতা আমাৰ অৰুণ হাজৰিকা দাদা। তেওঁ আমি যিখিনি কৈছোঁ খুব সুন্দৰভাৱে তেওঁ অভিনয় কৰিছে আৰু আশা ৰাখিছোঁ এই গানটো যাতে সকলোৱে আদৰি লয়। নেত্ৰকাইটি বুলি সকলোৱে জানে অৰুণ হাজৰিকা। আমি তেখেতৰ সৈতে কথা পাতিম। দাদা, কেনেকুৱা লাগিছে গানটোত অভিনয় কৰি? ভাল লাগিছে। হয়, আজি আমাৰ যিগৰাকী গায়িকা তাই হ'ল তাইৰ নামটো হ'ল জুচিকা মুনি। গতিকে তাই সুন্দৰ আৰু আগতেও ইতিমধ্যে কেইবাটাও গান তাই মানে নিজৰ মঞ্চতো পৰিৱেশন কৰে, এনেও অডিঅ'ত বিভিন্ন হেৰিয়াত গাইছে। ইউটিউবত তাইৰ গানবিলাক খুলিলেই পোৱা যায় আৰু সেই গানটোত আজি মই কৰিবলৈ আহিছোঁ আৰু গোটেই গানটোৰ সামগ্ৰিক পৰিকল্পনাটো কৰিছে আমাৰ বিখ্যাত ইংটিয়ে আৰু তাৰ লগত সহযোগিতাটো এই গাঁওখনৰ ৰাইজ আছে আৰু এনেকৈ কৰি গানটোত মানে ভাল লাগিছে, গানটো শুনি ভাল লাগিছে আৰু গতিকে আমি সহযোগ কৰিবলৈ পাই নিজৰ ধন্য মানিছোঁ আৰু প্ৰথমবাৰ এবাৰ বিখ্যাত ইংটিৰ লগত মই বিশেষকৈ গানৰ কোৰিঅগ্ৰাফত মানে নাচিবলৈ পাইছোঁ, ভাল লাগিছে। কি ক'ব, মাঘ বিহুৰ ওপৰতে এই গানটো কৰাইছে। আপোনালোকক দেখিলোঁ যে ইতিমধ্যে আপোনালোকে হাঁহ লৈ আহিছে, আপুনি কোমোৰা লৈ আহিছে। আজি ভোজ ভাত চাগে গৰমেই হ'ব চাগে? ভোজ ভাতটো খাবই লাগিব, কাৰণ বৰালি মাছটো আছে, হাঁহটো আছে আৰু বৰালি মাছ অকল সেইটো আৰু নমুনাহে আৰু আছে। গতিকে ভোজটো খাবই লাগিব। ৰাতিলৈ আমাৰ বিহু মেজি চটো আছে, গতিকে মিলি মেলি আগতীয়াকৈ মানে খাই লৈ ভাল হ'ব। গীতটো ৰচনা কৰিছে তেখেত আছে, মই তেখেতৰ সৈতে কথা পাতিম। দাদা, কি ক'ব আপুনি? গানটো অতি সুন্দৰ, আমি দেখিলোঁ অতি সুন্দৰ দৃশ্যগ্ৰহণ হৈ আছে। ইমান সুন্দৰ গান, বহুত শ্ৰুতিমধুৰ হৈছে গীতটো। কি ক'ব গীতটোৰ বিষয়ে অলপ? প্ৰথমতে অসমবাসী ৰাইজলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। মানে নতুন এটা প্ৰচেষ্টা, আশা ৰাখিছোঁ ৰাইজে ভাল পাব। মোৰ কথা আৰু সুৰ আৰু মোৰ কন্যা জুচিকা মুনিৰ কণ্ঠদান কৰিছে। গানটো ইতিমধ্যে নেত্ৰ ককাই ধুনীয়া অভিনয় কৰি আছে, এডিশ্যন দেউৰীয়ে ধুনীয়া অভিনয় কৰিছে, বিখ্যাত ইন্টিয়ে মানে কোৰিঅগ্ৰাফ কৰিছে আৰু জুচিকা মুনিয়ে গানটোত নিজেই অভিনয় কৰিছে, খুব ভাল হৈছে। আশা ৰাখিছোঁ অসমৰ ৰাইজে খুব ভাল পাব। নতুন এটা প্ৰচেষ্টা আৰু নৱাগতা হিচাপে যি কৰিব লাগে কষ্ট কৰিছে, ৰাইজে যাতে আঁকোৱালি লয় তাকে কামনা কৰিছোঁ। পুনৰবাৰ আগতীয়াকৈ ভোগালীৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি অসমবাসী ৰাইজক ধন্যবাদ।
সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ ফালৰ পৰা মই অসমীয়া গীত এটি উপহাৰ দিবলৈ ওলাইছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব এই গীতটিৰ নাম হৈছে ঝক ঝক আৰু এই গীতটি লিখিছে মোৰ দেউতা বাদল মুনি দেৱে আৰু কৰিঅ'গ্ৰাফি কৰিছে বিখ্যাত দাদাই আশা কৰিছোঁ আপোনালোকে ভাল পাব আশীৰ্বাদ দিব কেনে লাগিছে গীতটো ভাল লাগিছে বহুত খুব সুন্দৰ গীত বিহুৰ বাবে মানে বহুত ভাল গীত চলিব কৰিলোঁ জাগিৰৰ যি হাতী উঠা এই হাতী উঠাৰ বিভিন্ন মনোমোহা দৃশ্যৰ মাজত মনোমোহা পৰিৱেশৰ মাজত এনেদৰে এই গীতটিৰ যি বিহুসুৰীয়া গীত জুচিকা মণিৰ কণ্ঠত আহিবলগীয়া এই গীতটিৰ দৃশ্যগ্ৰহণ হৈ থকা দেখিবলৈ পোৱা গৈছে